ভিডিঅ'টো ষ্টাৰ্ট কৰিব লওঁতেই তেওঁ আপত্তি কৰি আছিলে যে আগদিনা পিন্ধি অহা শ্বাৰ্টটোৱে বোলে আজিও পিন্ধি আহিছে। তেতিয়া মই ক'লোঁ নাই, আগদিনা মই তেওঁক ভিডিঅ'ত আনাই নাছিলোঁ, ফটোহে উঠা হৈছিলে। চ' সেইবোৰ বাদ দিয়ক। আজি আমি আহিছোঁ এখন গছালয়ত, এখন মেলা হৈ আছিলে আঠগাঁও গুৱাহাটীৰ। চ' ইয়াতে সোমাই আহিলোঁ, বিৰাট ধুনীয়া ডাঙৰ এখন মেলা হৈছিল। ত' আমি দুমাহমানৰ আগত এখন মেলা হৈছিলে যোনখন বিশ্বনাথ চাৰিআলিত আছিলে, তাত ডাঙৰ চকৰি আছিলে, কিন্তু সেইটো মই উঠিবই নাপালোঁ। মোৰ সেইটো উঠাত বিৰাট ইচ্ছা এটা আছিলে, বহুত বছৰ আগতেই উঠা। বাৰু এতিয়া এইবিলাক আহিছোঁ দোকানবিলাক চাবলৈ, আৰু মাটিৰ বস্তু এইবিলাক ইমান ধুনীয়া ধুনীয়া আচাৰ থোৱা টেমা। আৰু আজি মোৰ এটা বহুত ডাঙৰ সপোন পূৰণ হ'ল। এই যে মেলাত যে ওলাই ষ্টেম্প লগোৱা মেহেন্দি, এইটো লগাই ল'লোঁ। মোৰ মানে সৰুৰ পৰা মেলাত গ'লে এইটো মন যায়, কিন্তু কেতিয়াও মাহঁতে দিয়া নাছিলে। ফাইনেলি আজি লগালোঁ। তাৰপিছত আহি গ'লোঁ খাবলৈ আলু টিক্কি চাট, বিৰাট টেষ্টি আছিলে। আৰু এইবিলাক হেণ্ডমেড জুৱেলাৰী ওলাইছিলে, নেক পিচবিলাক 100 ৰুপিজৰ পৰা ষ্টাৰ্টিং, ইমান ধুনীয়া ধুনীয়া আছিলে। চ' ময়ো এটা ল'লোঁ, আৰু এয়া বগৰী কেইটামান লৈ পেলাই আৰু বিদায় ল'লোঁ তাৰ পৰা। লগ পাম নেক্সট মিনি ব্লগত।